নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ দিনটো আজি ভালে কুশলে পাৰ হৈছে। আজিতো হোলী আছিলে ন, কালিয়ে হোলী, কালি বাৰু গোঁসাই মূৰত ফাকুৱা, আজি আৰু মানুহে খেলিছিলে। তাকে আমাৰ মানে ওচৰতে দৌল মণ্ডপ আছে, তাতে মানে নাম পাতে তিনিদিনীয়া। তালৈকে আমি ওলাইছোঁ আবেলি সময়, মা মই আৰু ল'ৰাটো। ইপিনে বৌয়ে আকৌ ওলাই আছে দেই নামলৈ, মানে অকণমান দেৰিকৈ যাব। আমি বোলো নাই পোহৰে বোলো আমি যাওঁ, কাৰণ ল'ৰা ছোৱালী লৈ যাম যে, সেইটো কাৰণে এয়া ঘৰৰ পৰা ওলাই আহিছোঁ বাৰু। মাক কৈছোঁ হাই বুলি দিবলৈ, হাই বুলি দিছে আপোনালোকক দেই। তাৰপাছত ওচৰৰ বৌজনীয়ে কৈছে যাব ওলাইছোঁ, আমি বোলো অঁ ওলাইছোঁ। সেই বুলি কৈ আহি আছোঁ আৰু আমি তিনিটাই। আপোনালোকে আজি হোলী খেলিলেনে নাই? আজিতো ৰাইজে বহুত খেলিছেই চাগে, কিন্তু আজি মইহে খেলা নহ'ল। এই ৰাতিপুৱা সময়ত বৌ ল'ৰাকেইটাই আহি পেলাই অকণমান ফাকুৱা লগাই দিলেহি, কিন্তু খেলিম বুলি ভাবিছিলোঁ, খেলাই নহ'ল দিয়ক। ল'ৰাটোৱে অকণমান খেলিলে আৰু ঘৰতে, খেলাই নহ'ল। এয়া আহি ৰাস্তা পালোহি আমি। তাৰপাছত মোৰ লগৰ দুজনী আহিম বুলি ক'লে, সিহঁতকেইজনী ৰৈ আছোঁ বুলি ক'লে, পিছতহে গম পাইছোঁ সিহঁতে বেলেগ এটা ৰাস্তাত ৰৈ আছে। আকৌ ফোন কৰিছে, এয়া আমাৰ 12 বজীয়া বেংক হয় এলাহাবাদ, আৰু এইখিনি আৰু চাৰিআলি আমাৰ। তাৰপিছত আহি আছোঁ আমি গোটেই তিনিটাই। এইবোৰ দোকান বজাৰবোৰ আজি ইমান খোলা নাই, হোলী যে, সেইটো কাৰণে আজি খোলা নাই। অলপ চলপকৈ খুলিছে আৰু কেইখনমান অ'ত ত'ত। আমি প্ৰত্যেক বছৰে আহোঁ দেই দৌল মণ্ডপৰ নামলৈ, বৰ ভাল লাগে তাত। নাম গাই থাকে, সেৱা লওঁ, প্ৰসাদ দিয়ে, ভাল লাগে। তাৰপাছত এয়া সিহঁতে ফোন কৰিলে, আমি বোলো ৰৈ আছোঁ তহঁতে আহ বুলি ক'লোঁ। তাৰপাছত সিহঁতকেইজনী আহি পালেহি, সিহঁতে আকৌ বেলেগ এটা ৰাস্তাত ৰৈ আছেগৈ, আমি সেইপিনে যাম বুলি। তাকে কৈ আহি আছিলোঁ। তাৰপিছত এইজনী ভণ্টি বাৰু, সেয়াকে কথা কৈ আহি আছোঁ আৰু। সিহঁতে মানে সেইটো ৰাস্তাত যাম বুলি ক'লে, আমি বোলো নাই সেইফালে নাযাওঁ, সেইফালে এতিয়া মানুহৰ আদান প্ৰদানটো নাই সেইটো চাইডে। এইফালে আকৌ ৰাস্তা ন, ধুনীয়াকৈ ফুৰিবলৈ যোৱা চলে, ভাল লাগিব, সেইটো কাৰণে বোলো এইফালে ব'ল বুলি ক'লোঁ। এয়া আহি পালোহি, এয়া নামৰ গেটখন, ইমান ধুনীয়াকৈ সজাইছে দেখিছেনে বাৰু। ইয়াত গান লাগি আছিলে দেই, এই নামতি পাৰ্টি মাতিছিলে, ভাগ্যশ্ৰী দেৱী নে কি আছিলে নামটো, তেওঁ বৰ ধুনীয়াকৈ নাম গাই আছিলে। মই আকৌ ভাবিছোঁ গানহে লগাই আছে নেকি বক্সত, নহয় তেওঁহে গাই আছিলে। পিছত গৈহে দেখিছোঁ মানুহগৰাকীয়ে গাই আছিলে, আইগৰাকীয়ে। তাৰপাছত এয়া পালোহি আমি। আহোঁতে এয়া দেখিছেনে আন্ধাৰেই হ'লহি, পোহৰত ওলাইছিলোঁ। সিহঁতকেইজনীৰ কাৰণে ৰৈ থাকোঁতে অকণমান দেৰি হ'ল বাৰু, একো নাই বাৰু। তাৰপৰা এয়া আহি পাইছোঁহি আৰু, তাৰপিছত এয়া সোমাইছোঁহি গেটখনত কি। এয়া দেখিছেনে ইমান ধুনীয়াকৈ ৰাখিছে, আৰু কাষে কাষে মানে দোকানবিলাক বহিছে। দোকানবোৰ বহে আৰু দিয়ক আজিকালি। তাৰপৰা আহি আছোঁ, ল'ৰাটোক মানে দোকান দেখিলে যে, তাক মানে গাড়ী লাগি, দেখিলেই হ'ল মানে মুঠবত তাক গাড়ী লাগিবই। তাকে কৈ আছে, মা মোক গাড়ী এখন দিবাচোন দেই। মই বোলো হ'ব পিছত দিম, এতিয়া বোলো আহি আছোঁ ৰ'বা, এতিয়া আহিছোঁহে, সেৱা চেৱা কৰি লওঁ, প্ৰসাদ খাই লওঁ, অকণমান বহিম, নাম চাম, তাৰপাছত তোমাক কিনি দিম আৰু ঘৰলৈ যোৱা সময়ত। তেনেকৈ কৈ পেলাই আহিছোঁ আৰু। তাৰপিছত এইখিনিতে নামঘৰটো আছে বাৰু, তাতে আমি সেৱা কৰিম। দেখিছেনে মানুহবোৰ ইমান অহা যোৱা কৰি আছে, এয়া বহুত মানুহ হয় দেই ইয়াত। তাৰপাছত আমি সেৱা কৰিবলৈ ভিতৰত সোমাইছোঁ। এয়া সেৱা কৰিছে তেওঁলোকে, মানুহবোৰ আহি আছে বাৰু, মা বহিছে, ময়ো সেৱা ভাগ কৰি লোৱা আগতে বোলো অকণমান দেখাওঁ আপোনালোককো থাপনাখনো। এয়া সেৱা চেৱা কৰি হোৱাৰ পাছত প্ৰসাদ দিছে আমাক, প্ৰসাদ বিতৰণ কৰিছে, সকলোকে প্ৰসাদ দিছে দেই। এইফালে দেখিছেনে এয়া নামতি পাৰ্টি মাতিছে যে, তেওঁলোকক এইপিনে ষ্টেজ পাতি দিছে, তাত গাই আছে, ইমান ধুনীয়াকৈ গাইছে নহয়। আপোনালোকক মই শুনাম বাৰু, দুটামান ক্লিপ থৈ দিছোঁ মই ইয়াতে, দেখাম আপোনালোকক। তাৰপিছত এয়া ল'ৰাটোৱে আঙুৰ এটা পালে, তাকে দেখাইছে,
মই বোলো খোৱা এয়া মানুহ একে বহুত ভিৰ হৈ আছে সেৱা কৰি আমি প্ৰসাদ লৈ পেলাই প্ৰসাদ খাই আছোঁ অলপ সময় থাকিম তাৰপিছত ঘৰলৈ যাম সকলোৱে এয়া মোৰ লগৰ কেইজনী প্ৰসাদ খাই আছে লগৰজনী ভণ্টি আৰু মোৰ দেই ইমানটো ক'লে গ'ল একদম পুৰা দৌ মাৰি ফুৰিছে দেখিছেনে বাৰু আপোনালোকে খাওক প্ৰসাদ ফাইনেলি আমি আহিব লৈছোঁ ঘৰলৈ অহাৰ আগত অকণমান পৰিৱেশটো দেখাই দিছোঁ দোকান বজাৰবিলাক পুৰা ভিৰেই হৈ আছে দেখিছেনে বাৰু ভাল লাগিছে বাৰু আহি লগৰ কেইজনী লগে